Good morning guys. আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে Hyundai Ion 2013 স্পৰ্টছ মডেল হয় 69000 জেনুইন ৰানিং আৰু অৰিজিনেল পেইণ্টত আছে গাড়ীখন বলক গাড়ীখন অকনমান দেখাই দিও কিমান হলে লব পাৰিব সেইখিনিও মই কৈ দিম গাড়ীখন এবাৰ দেখাই দিও আপোনালোক তো বেক সাইডে আমাৰ এনেকুৱা ইয়াত আপোনাৰ বাম্পাৰটো পেইণ্ট হৈছে বাকি সব অৰিজিনেল পেইণ্টত আছে টায়াৰ কন্ডিশন বহুত ধুনিয়া হৈ আছে গাড়ীখন একবাৰ গুটেখিনি দেখাই দিছো এইবিলাক সব অৰিজিনেল পেইণ্টত আছে পেইণ্ট হোৱা নাই পিছফালৰ আগৰ বাম্পাৰটো পেইণ্ট হৈছে বাকি পেইণ্ট হোৱা নাই ফ্ৰন্ট সাইডে এনেকুৱা লুকসটো দেখাব আপোনালোকে টায়াৰ চাব পাৰে টায়াৰ গুটেইটা ধুনিয়া কন্ডিশনত আছে পেইণ্ট হোৱা নাই কোনো সাইডে মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক ভিতৰটো চাওক খুব ধুনিয়া কন্ডিশনত আছে আগৰ ফালেও দেখাই দিছো পেইণ্টিং সেটিং ধুনিয়া হৈ আছে সিট কভাৰ ধুনিয়া হৈ আছে একদম বাকি মই সিল কিটা দেখাই দিও আপোনালোক কমপ্লিট সিল আছে গাড়ীখন দেখাই দিছো মই এবাৰ দৰজা চাওক পুৰা সিল আছে এইখনো পুৰা সিল আছে একদম কোম্পানীৰ সিল হয় কোনো ধৰণৰ এক্সিডেন্টাল নহয় সব সিল আছে মই এই দুখন দৰজা আপোনালোকক দেখাই দি আছো কমপ্লিট সিল আছে এইখনো কমপ্লিট সিল আছে বাকি মই আপোনালোকক গাড়ীখন এবাৰ স্টাৰ্ট কৰি দেখাই দিও সাউন্ডটো শুনাই দিও আপোনালোকক ইঞ্জিনটো দেখাই দিম এবাৰ এটো চাওক গাইস ড্যাশবোর্ড ধুনিয়া হৈ আছে ইয়াত আপোনালোকে পাৱাৰ উইন্ডো দুটা পাব এখন দৰজাৰ এটা পাব এইখিনি ক্লাইমেট কন্ট্ৰোল এসি ধুনিয়া ৰানিং হৈ আছে মিউজিক সিস্টেমও চলি আছে কিলোমিটাৰটো মই এবাৰ দেখাই দিছো এটো গাইস সার্ভিস হিস্ট্রি अवेलेबल আছে আপোনালোকে যদি সার্ভিস হিস্ট্রি চেক কৰিব পাৰে মই আপোনালোকক ইঞ্জিনটো এবাৰ দেখাই দিছো আপোনালোকক বলক ইঞ্জিনটো চাও ইঞ্জিনটো খুব ধুনিয়া হৈ আছে এই সব কোনো সাইডে মাৰ খোৱা নাই ধুনিয়া একদম নতুনৰ নিচিনা হৈ আছে ইঞ্জিনটো ব্যাটাৰি নতুন পাব এপ্ৰন দুটা সিল আছে বনেটটো সিল আছে চাইলক গাইস মই ইঞ্জিনটো এবাৰ স্টাৰ্ট কৰি শুনাই দিও আপোনালোকক কেনেকুৱা কন্ডিশনত আছে শুনিব পাৰে ইঞ্জিনৰ সাউন্ডটো তো গাইজ গুটেই দেখালো আপোনালোকক বাকি থাকিলে আমাৰ প্ৰাইসটো আমি ৰাখিছো 195 আস্কিং 175 হলে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব 175 ত আমি ইনক্লুডিং ট্ৰান্সফাৰ ইন্স্যুৰেন্স গুটেইখিনি কৰি দিম তো গাইজ আজিলৈ এইখিনিয়ে লগ পাম আমাৰ নেক্সট ভিডিঅ'ত